মুখ্যমন্ত্ৰীক আক্ৰমণ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে হিমন্ত বিশ্ব শৰ্মালৈ 5টা প্ৰশ্ন আম আদমিৰ পাৰ্টি। নমস্কাৰ, আপোনালোকক আমাৰ ইউটিউব চেনেলত স্বাগতম জনাই আৰম্ভ কৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। গোটেইকেইটা খবৰ অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত কৰা হৈছে। এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰসমূহ প্ৰতিদিনে চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। সন্ধিয়াৰ প্ৰথম খবৰটো হ'ল এটা খুবেই ডাঙৰ খবৰ। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰক তীব্ৰ আক্ৰমণ কৰি ভাষণ দি গুচি গ'ল আৰু অৰবিন্দ কেজৰিৱালে পুনৰ আৰম্ভ হ'ল যুদ্ধ। হিমন্ত বিশ্ব শৰ্মা আৰু অৰবিন্দ কেজৰিৱালৰ মাজত আম আদমিৰ পাৰ্টিয়ে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক 5টা প্ৰশ্ন কৰিছে। কি প্ৰশ্ন কৰিছে আমি সুবিশেষ জনাই আছোঁ, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাওক। আম আদমিৰ পাৰ্টিয়ে ক'লে সেৱাৰ অধ্যক্ষ শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱা নাই কিয়, আৰু ক'লে হিমন্ত বিশ্ব চৰকাৰৰ দিনত কয়লা চুপাৰী শিল বালিৰ চিণ্ডিকেট চলিছে কিয়। তেওঁলোকে ক'লে ইয়াৰ ধনৰ ভাগ কোন কোন আৰু বিজেপি নেতাৰ হাতলৈ যায় বুলি মন্তব্য কৰিছে আম আদমিৰ পাৰ্টিয়ে। বিদ্যালয় সংলগ্ন কৰাৰ নামত ইমানবোৰ বিদ্যালয় বন্ধ কৰিছে কিয়। আম আদমিৰ পাৰ্টিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক'লে দৰিদ্ৰ ঘৰৰ সন্তানে ক'ত পঢ়া শুনা কৰিব, আৰু ক'লে গুৱাহাটীৰ নাগৰিকে কেতিয়ালৈ খোৱা পানী পাব। তেওঁলোকে ক'লে গুৱাহাটীৰ পানী যোগান আঁচনিৰ নামত কিমান টকাৰ কেলেংকাৰী হৈছে। অসমত বিদ্যুতৰ মাচুল কিয় বাৰে বাৰে বৃদ্ধি কৰিছে ৰাজ্য চৰকাৰে। আম আদমিৰ পাৰ্টিয়ে ক'লে দিল্লীত বিজুলী ইমান সস্তা কিন্তু অসমত ইমান দাম কিয়। পৰৱৰ্তী খবৰটো হ'ল এটা খুবেই ডাঙৰ খবৰ। ৰাজ্যৰ সকলো জনতাৰ ৰেচন কাৰ্ড থকা লোকসকলৰ বাবে এই খবৰটো অত্যন্ত জৰুৰী খবৰ, কিয়নো ৰাজ্যৰ চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা আহি পৰিছে এটা খুবেই ভাল খবৰ। কিন্তু কি খবৰটো হ'ল আমি সুবিশেষ জনাই আছোঁ, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাওক। এতিয়াৰ পৰা বছৰি 2.5 লাখ টকা উপাৰ্জন কৰা লোকেও লাভ কৰিব ৰেচন কাৰ্ড। মুঠ 40 লাখ লোকক প্ৰদান কৰা হৈছে ৰেচন কাৰ্ড, আৰু ৰেচন কাৰ্ডৰ বাবে ইতিমধ্যে 37 লাখ লোকে কৰিছে আবেদন। সদনত তথ্য সদৰি কৰিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। পৰৱৰ্তী খবৰটো হ'ল এটা খুবেই ডাঙৰ খবৰ। অসম চৰকাৰখন যে দেউলীয়া সেই কথা আজি প্ৰমাণিত হ'ল। আজি বিধানসভাৰ বাহিৰত সৰব হ'ল অখিল গগৈ। অখিল গগৈয়ে কৈছে অসম চৰকাৰখন দেউলীয়া সেই কথা প্ৰমাণ হ'ল। অসম চৰকাৰে এতিয়াও ঠিকাদাৰক দিবলৈ আছে 20,000 কোটি টকা বুলি মন্তব্য অখিল গগৈৰ। প্ৰশ্নৰ উত্তৰ নিদি তথ্য লুকুৱাৰ অভিযোগ উত্থাপিত কৰিছে অখিল গগৈয়ে। 20,000 কোটি টকাৰ ঠাইত 2,000 কোটি টকাৰ উত্তৰ দিলে বিধানসভাত অখিল গগৈয়ে। PWD ৰোডছে আদায় দিবলৈ বাকী আছে 457 কোটি টকা আৰু লগতে 74,33,620 টকা। অখিল গগৈয়ে ক'লে জলসিঞ্চন বিভাগে দিবলৈ বাকী আছে 323 কোটি টকা আৰু লগতে 63,03,868 টকা। আনহাতে জলসম্পদ বিভাগে দিবলৈ বাকী আছে 971,47,968 টকা। অৱশেষত অখিল গগৈয়ে ক'লে অসম চৰকাৰ যে দেউলীয়া সেই কথা প্ৰমাণ হ'ল। পৰৱৰ্তী খবৰটো হ'ল এটা খুবেই ডাঙৰ খবৰ। কেজৰিৱালে ক'ত 12 লাখ নিযুক্তি দিলে তালিকা প্ৰকাশ কৰিবলৈ আহ্বান জনাইছে পীযুষ হাজৰিকাই। মন্ত্ৰীগৰাকীয়ে হাতজোৰ কৰি আহ্বান জনাই কয় অসম চৰকাৰে তালিকাসহ 1 লাখ নিযুক্তিৰ তথ্য দিব কেজৰিৱালক। বিনিময়ত কিন্তু 12 লাখ নিযুক্তিৰ তথ্য দিব লাগিব কেজৰিৱালে। কেজৰিৱালৰ দিনত ক'ত 12 লাখ নিযুক্তি প্ৰদান কৰিলে সেয়া তালিকাসহ প্ৰকাশ কৰিবলৈ আহ্বান জনাইছে পীযুষ হাজৰিকাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লী চৰকাৰে ক'ত 12 লক্ষ নিযুক্তি প্ৰদান কৰিছে তাৰ বাবে পত্ৰ লিখিব বুলি উল্লেখ কৰে। আনহাতে মন্ত্ৰী পীযুষ হাজৰিকাই অৰবিন্দ কেজৰিৱাল আৰু অসম প্ৰদেশ আপলৈ জনালে এটা আহ্বান। অসমৰ ক্ষেত্ৰত যদি অসমৰ ৰাইজে সঁহাৰি প্ৰদান কৰে তেন্তে অসমত উন্নয়ন কৰিবলৈ সাজু কেজৰিৱাল। অৰবিন্দ কেজৰিৱালৰ এই ঘোষণাৰ পিছতে এইবাৰ সৰব হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আৰু লগতে সৰব হৈ পৰিল মন্ত্ৰী পীযুষ হাজৰিকাও।